নমস্কাৰ। আকৌ এবাৰ মাইনা দেৱী ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ছোৱালীজনী 3 দিন ধৰি বেমাৰ আছে। তাই আজি মেডিকেল লৈ আহিছিলোঁ বৰপেটা ৰোডত। দেখালোঁ, দেখাই পেলাই কেইটামান টেষ্ট কৰিব দিছে, ব্লাড টেষ্ট কৰিছোঁ। টেষ্টটো কৰা হ'ল, হাতত কৰিছে, টেষ্ট অকণ লৈছে। তাৰপিছত বহুত কান্দিছে মানে অলপ লৈ আছোঁ। তাৰপিছত দেখাম যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিম, লগতে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো আৰম্ভ কৰা হওক। মেডিকেলৰ মানুহ ৰাস্তা কিনাৰতে আছিলে, প্ৰাইভেটত দেখাইছোঁ, এইখনত দেখাইছোঁ আমি। এতিয়া আমাৰ এওঁ ৰখি আছে, ছোৱালীজনী বহি আছে, তাত টিকেট কাটিছে। টিকেট কাটি এই ঘৰটোত দেখাইছোঁ। ছোৱালীক আজি বেজি দিব আনিছিলোঁ। তাই জ্বৰ হৈ আছে, আজি 3 দিন ধৰি ভাল হোৱা নাছিলে। এতিয়া ব্লাড টেষ্ট কৰিছে, কান্দিছে বহুত। এতিয়াও কান্দিয়ে আছে, ইমান ভাল হোৱা নাই। শুনো কিয় কান্দি আছে? নাকান্দে দেই। কৰি হাঁহি ওলাইছে মুখত। আমি হোটেলত গৈ আছোঁ খাবলৈ। খাবৰ কাৰণে বহিছোঁ। পানী দুটা আনিছে খাবলৈ। শাক আৰু বেঙেনা দালি ভাজি, আলু আৰু পাপৰ, দৈ অলপ দিছে, চালাড অকণ দিছে, এইটো জলফাই আচাৰ অকণ দিছে, ধুনীয়া লাগিছে। এবাৰ খাই বৈ লৈ আহিলোঁ, এবাৰ গৈ আছোঁ। গাড়ী ওচৰত গৈ আছোঁ, গাড়ী তেল বৰুৱা হৈ গ'ল, এবাৰ গৈ আছোঁ। মিঠা পান সোমাই লৈছোঁ মুখত, কৰি একে ৰঙা কৰি ভালকৈ চুবাই পেলাই গৈ আছোঁ। এখন মিঠা লগাই লৈছোঁ।